নমস্কাৰ বন্ধুসকল, প্ৰথমে গুৱাহাটী জংচনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, যদিহে মোৰ চেনেলত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো বজাই ল'ব। বন্ধুসকল, আমি আজি এটা সাধাৰণ জ্ঞানলৈ ভিডিঅ'টো আগবঢ়াই লৈ গৈছোঁ। যিহেতু বন্ধুসকল, আমি যিটো কিতাপে পত্ৰই হয়তো আমি নাপাওঁ, যিটো সাধাৰণভাৱে আমি জ্ঞান ল'ব লগা হয়, সেই বিষয়লৈ আজি লৈ গৈছোঁ। যিহেতু আমি বন্ধুসকল কাঠৰ হিচাপটো আমি কেনেধৰণে ল'ব পাৰোঁ। আমি বন্ধুসকল প্ৰথমে কেলকুলেটৰটো উলিয়াই লৈছোঁ। তাৰপিছত বন্ধুসকল, আমি যদি 5 KB তক্তা লওঁ, তেনেহ'লে যদি 9 ইঞ্চি বহল 12 ফুট দীঘল হয়, তেনেহ'লে আমি কেনেধৰণে উলিয়াম, সেই বিষয়লৈ আমি আজি কথা পাতিছোঁ। চাই থাকক বন্ধুসকল ভিডিঅ'টো শেষলৈকে। আমি বন্ধুসকল 12 ফুট যদি দীঘল হয় ইনটু 9 ইঞ্চি যদি বহল হয়, যিহেতু বন্ধুসকল মোৰ অলপ কাটন গৈছে, 12 ফুট দীঘল ইনটু 9 ইঞ্চি বহল ইনটু যদি 1 ইঞ্চি তক্তা হয় ইনটু যদি আমি 15খন ল'লোঁ, তেনেহ'লে কিমান KB হ'ব? ডিভাইড টু 144 ডিভাইড টু 144 ইকুৱেল টু কিমান হ'ব? 11 KB.25 হ'ল 11 KB 25 পইণ্ট। দ্বিতীয় বন্ধুসকল, আমি 10 KB বংগা বিচাৰোঁ, তেনেহ'লে 2-3 কাঠৰ যদি আমি 10 KB বংগা বিচাৰোঁ, তেতিয়াহ'লে আমি কেনেধৰণে উলিয়াম? 2 ইনটু 3 ইনটু 12 ফুট দীঘল ইনটু 20 ইনটু ডিভাইড টু 144 টুৱেলটো আমি 10 KB পাইছোঁ। যিহেতু বন্ধুসকল তক্তাই হওক বা বংগাই হওক, আমি প্ৰথমে আমি দীঘলটো চাই ল'ম কিমান আছে। যদিহে দীঘলটো 12 হয়, তেনেহ'লে বন্ধুসকল ইনটু মাৰি, তাৰপিছত বন্ধুসকল আমি তক্তাই ল'লোঁ যেনিবা, যদি 9 ইঞ্চি বহল হয়, 1 ইঞ্চিয়া তক্তা যদি 9 ইঞ্চি বহল হয়, 1 ইনটু 9 ইঞ্চি যদি বহল হয় ইনটু আমি যেনিবা 20খন ল'লোঁ, 20 ইনটু আমি 144 মানে ডিভাইড টু 144 আমি ইকুৱেল কৰি দিলোঁ হয়তো 15 KB। আমি এনেদৰে সহজে মোবাইলত কাঠৰ হিচাপ উলিয়াব পাৰোঁ। যিটো আমি কিতাপ পত্ৰ আদি চালেও আমি হয়তো নাপাওঁ, বা সাধাৰণ জ্ঞান যিবিলাক হয় সেইবিলাক আমি বাহিৰা কিতাপ পঢ়িব লাগে। এজন হয়তো উচ্চ শিক্ষাৰ এজনক সুধিলেও কাঠৰ হিচাপ ফটকনে দিব নোৱাৰে। যিটো বন্ধুসকল আমি এনেদৰে মোবাইলৰ দ্বাৰা কাঠৰ হিচাপটো উলিয়াব পাৰোঁ। বন্ধুসকল, যদিহে আমি 3 যদি বা 2-3 যি কি নহওক, আমি 3 যদি ল'লোঁ, 12 ফুট দীঘল আছিল, 12 ইনটু 3 ইনটু 3 ইনটু আমি যেনিবা 25টা ল'লোঁ, আমি এইটো 12 ইনটু 3 ইনটু 3 ইনটু 25 মাৰাৰ পাছত আমি ডিভাইড টু 144 যদি আমি ডিভাইড কৰি দিওঁ, আমি কিমান KB হ'ব আমি এইটো সহজে উলিয়াব পাৰোঁ মোবাইলৰ দ্বাৰা। 18 KB.75। এইদৰে আমি সহজে কাঠৰ হিচাপ উলিয়াব পাৰোঁ। বন্ধুসকল, যদিহে আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ হয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো বজাই ল'ব। বন্ধুসকল, এনেদৰে আমি সহজে কাঠৰ হিচাপটো উলিয়াব পাৰোঁ।
হ'ব তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই। যদিহে ভাল লাগিলে তেনেহ'লে লাইক কৰিব, যদিহে বুজি নাপালে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই বন্ধুসকল। অসমীয়া